কৈ দিব লাগিছিল কি খায় মইতো ৰাতি ইমান নাখাওঁ এতিয়া নিৰামিষ খাম বুলি ক'লো আপুনি কি খাম বুলি ক'লে মই কৈছোঁ বোলো অল দ্য বেষ্ট এই মানুহে খোৱাৰ কথা সুধিলে অল দ্য বেষ্ট বুলি কয় নেকি কমিটি ছাৰ সমজদাৰকে লিয়ে ইশাৰা হি কাফি মই ভাল পাওঁ সেই ছাৰ হাফটো পটককৈ খতম হৈ যায় তো কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আহকচোন আমি আজি কে আৰু SI ছাৰৰ বিহু মঞ্চৰ কিছু প্ৰগ্ৰেম আজি ভিডিঅ'টোৰ মাধ্যমে চাওঁ আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই খুব ভাল পাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেলটো নাপাব ধন্যবাদ চাওঁ আহক মোৰটো জোকাই লৈছোঁ ৰ'ব অঁ ইয়াত কৈছে যে মানুহৰ মানে অসমীয়াতে কওঁ অসমীয়াতে কওঁ ইয়াত মানে কৈছে যে আমাৰ শ্লোকৰ ব্যাখ্যাটো এনেধৰণৰ হ'ব যদি আহি আছে বস্তুটো এটা ফুৰফুৰাই আছে ডিঙিত আহি যাব সোনকালে কওক যে মানুহৰ জীৱনটো ক্ষণস্থায়ী খাটনিয়াৰেতো দেখুৱাই থাকে খাটনিয়াৰে চব জানে পুথি পাঁচিৰ পৰা গান বাজনা চব কৰিব পাৰে হয়নে তো এইবাৰ মই খাটনিয়াৰক এটা প্ৰশ্ন কৰিম তেওঁ ক'ব পাৰে নাই সেইটো মই চাম আৰু এই শ্লোকটোৰ যদি আপুনি অৰ্থ ক'ব পাৰে শ্লোকৰ কাইলৈ আপোনাক মই প্ৰমোশ্যন দিম কি কয় দিয়ক চেষ্টা কৰিম দিয়ক ৰাইজৰ আশীৰ্বাদ আছে মোৰ লগত হয়নে নহয় কম দিয়ক এতিয়া শুনি যাওক ধনুষ্ক গুণ তিলক ধনঞ্জয় কৰুণা ৰত্ন দীনেশ প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম মহেশা কওক ইয়াত কৈছে মোৰটো জোকাই লৈছোঁ ৰ'ব ইয়াত কৈছে যে মানুহৰ মানে অসমীয়াতে কওঁ অসমীয়াতে কওক ইয়াত মানে কৈছে যে আমাৰ শ্লোকৰ ব্যাখ্যাটো এনেধৰণৰ হ'ব যদি আহি আছে বস্তুটো এটা ফুৰফুৰাই আছে ডিঙিত আহি যাব সোনকালে কওক যে মানুহৰ জীৱনটো ক্ষণস্থায়ী বেছি মানুহ হাই কাজিয়া কৰিব নালাগে যিমান পাৰে মানুহৰ লগত মিলিবলৈ চাব লাগে সমাজপ্ৰিয় হ'ব লাগে সেই বস্তুটো ক'ব লাগে কৈছেনে ৰাইজ আপোনালোকে ভাবিছেনে সঁচাই কৈছে বুলি আপুনি কওক আপোনাৰ হাততে আছে নথি পত্ৰ মই কৈ আছোঁ চাওক খাটনিয়াৰ সকলো কথা জীৱনত ইমান গভীৰতাৰে লোৱাৰ প্ৰয়োজন নহয় এইটো শ্লোক নহয় এইটো শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ নাম চাওক ধনুষ্ক কি ধনুষ্ক গুণ তিলক দেখিলে মোৰ পাল্লাত পৰি শ্লোকে লুকাই দিছে দেখিছে শ্লোকেও ভাবিছে আজি কাৰ পাল্লাত পৰিলোঁ ধনুষ্ক গুণ তিলক ধনঞ্জয় কৰুণা ৰত্ন দিনেশা প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম মহেশা আপুনি মোৰ লগত ঘূৰি ঘূৰি কিন্তু আপুনি হৈ গৈ আছে নাই নাই আহি গৈছে আপোনাৰো আহি গৈছে ধন্যবাদ আৰু এটা কথা কৈ দিওঁ এইখিনিতে যে আপোনালোকৰ এই সুবিধাটোতে জনাবই লাগিব যিহেতু ইমান গেডাৰিংটো নাপাওঁ এখন চিনেমা আহি আছে আমাৰ মৰমৰ অভিনেতা ৰবি শৰ্মাদেৱক য'ত ময়ো অভিনয় কৰাৰ সুবিধা পাইছোঁ ৰঘুপতি আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাই আমাক উৎসাহিত কৰিব ৰঘুপতি আৰু আমাৰ প্লে ষ্টৰত গৈ ৰিল ড্ৰামা এপটো যদি ডাউনলোড কৰে তাত নানান পাচনিদেৱৰ এখন ৱেব ছিৰিজ আহিছে কলৰ অফ বুলি সেই ৱেব ছিৰিজখন চাব সদায়তো মোক কমিক চৰিত্ৰত দেখি আছে তাতে এটা চিৰিয়াছ ইনভেষ্টিগেটিং পুলিচ অফিচাৰৰ চৰিত্ৰ মই অভিনয় কৰিছোঁ আপোনালোকে চালে আপোনালোকৰ পৰামৰ্শই আমাৰ কেৰিয়াৰটো আগবঢ়ায় গতিকে আশা কৰিছোঁ আপোনালোকে চাই আমাক পৰামৰ্শ দিব চাবনে চিনেমা চাব বহুত বহুত ধন্যবাদ বোলে আও হৰি আৰু এটা কথা থাকি গ'লে এই কমিটি এইমাত্ৰ সুধিছিলে আমাৰ টেক কৰাৰ পিছত আপুনি কি খাব কৈ দিব লাগিছিল কি খায় মইতো ৰাতি ইমান নাখাওঁ এতিয়া নিৰামিষ খাম বুলি ক'লো আপুনি কি খাম বুলি ক'লে মই কৈছোঁ বোলো অল দ্য বেষ্ট এই মানুহে খোৱাৰ কথা সুধিলে অল দ্য বেষ্ট বুলি কয় নেকি কমিটি ছাৰ সমজদাৰকে লিয়ে ইশাৰা হি কাফি আপুনি মানে ইয়াত এইবোৰ খাবলৈ আহিছে হে কৃষ্ণ বস্তুটো দিয়াৰ পিছত ঘূৰাই দিম তেওঁলোকক লাষ্ট বুজাই দিম যে সুৰাপান স্বাস্থ্যৰ কাৰণে হানিকাৰক বহুত শিল্পী সুৰাপান লৈ ধ্বংস হৈ গ'ল
সুৰাপানে এটা পৰিয়াল নষ্ট কৰি দিয়ে, আমাৰ ডেকা শক্তি নষ্ট কৰি দিয়ে, বুজাই দি বস্তু উভতাই দিয়ে। সুৰাপান কেতিয়াও গ্ৰহণযোগ্য নহয়। কেনেকুৱা পালে? এইটোৱে হ'ব লাগে। এনেকুৱা ভাল কথা যদি চাপৰি বজাই ভালকৈ বজাব, নহ'লে চাধা মোৱা নিচিনা লাগে। থেংক ইউ। কি চাই আছে? ভেৰাইটিজ ফুল ওলাইছে। আপুনি ফুল ভাল পায়? ময়ো ভাল পাওঁ সেই চাই। হাফটো পটককৈ খতম হৈ যায়। মই এয়া ফুলৰ কথা কৈ আছো। এয়া ফুলটো মই বহুত ভাল পাওঁ। আপুনি কিয় ইমান পটককৈ খং খাই আহে? ছাৰ আপুনি হৈছে আমাৰ সাহস। আপুনি যদি খং ক'ব নহয়। নাই নাই, বেয়া নাপায়। তেওঁলোকে পিছত দি দিলেও তেওঁলোকে ভিৰ ফালি আহি আগত বহিবই, কাৰণ আগত বহি চোৱাৰ অভ্যাস আছে ন। আৰু যিসকল মানে গিৰিয়েক ঘৈণীয়েক আছে, পতি পত্নী, তেওঁলোকক মই এইবাৰ দুভাগ কৰি দিছোঁ, পত্নী এফালে পতি এফালে। এইটো বেয়া কাম কৰিলে নেকি? চবতকৈ এইটোৱে বোলে মই ভাল কাম কৰিছোঁ। কেনেকৈ? গিৰিয়েকসকলে মোক ধন্যবাদ দিছে, বোলে সেইগৰাকী বিয়া পাতিটো ডিঙিত ওলমাই ল'লোঁ, অন্ততঃ আজিতো ফ্ৰী হৈছোঁ, অকণমান চাব পাৰি। আৰু এটা মই কৰিছোঁ কি, এনেই অনুষ্ঠানটো কি হয়, ছোৱালীখিনি অকণমান এইফালে বহি থাকে, ল'ৰাখিনি এই আঁতৰত আছে ল'ৰাখিনি। এইবাৰ মই কি কৰিছোঁ, অলপ ল'ৰা ছোৱালী তেনেকৈ আমি ওচৰ চপাই একেলগে বহুৱাই দিছোঁ। সেইটো মই ভাবিছোঁ ভাল কৰিছোঁ। এইটো বেয়াহে হ'ব নেকি? নহয় নহয়, ভাল হ'ব। আঁতৰে আঁতৰে থাকিলে কি হয়, তেওঁলোকে চকুৱে চকুৱে লাইটটো মাৰি থাকে ন, আমাৰ অনুষ্ঠান নেচায়। এইবাৰ ওচৰ চপাই দিছোঁ, মৰম চেনেহ যি থাকে থাকিব, আমাৰ অনুষ্ঠানো চাই থাকিব নে কি ৰাইজ? ৰঙালী বিহুৰ ওলগ জনালোঁ, অসমীয়া নতুন বৰ্ষৰ ওলগ জনালোঁ, পবিত্ৰ ঈদৰ ওলগ জনালোঁ। আপোনালোক সকলো ভালে থাকক, বছৰটি ভালে যাওক, ভগৱানে আপোনালোকক মংগল কৰক। খালি আৰম্ভটো মোৰ পৰা কৰক। আৰু এই বেলতলা বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াকো শ্ৰদ্ধা জনালোঁ, বিহুৰ ওলগ জনালোঁ। আৰু আমাৰ কাৰণে এইবাৰটো খুব ভাল কথা, চবেই আমি এটা প্ৰাউড ফিল কৰোঁ এইকাৰণেই যে আমাৰ বিহুৱে বিশ্ব অভিলেখ স্থাপন কৰিলে। আমাৰ কাৰণে কিমান ভাল খবৰ। গামোচাই GI টেগ পালে, গ্ল'বেল টাৰ্গেট GI টেগ। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। আমাৰ কাৰণে কিমান ভাল খবৰ। আৰু এটা ভাল খবৰ ক'লে আপোনালোকেতো এতিয়া জাউৰীয়া হাত চাপৰি বজাই দিব। আমাৰ ভাৰতীয় খবৰ এইটো, ভাৰতবৰ্ষই চীনক পিছ পেলাই দিলে, জনসংখ্যাত আগবাঢ়ি গ'ল। কিমান ভাল খবৰ। এইটো ভাল খবৰ। চাপৰিটো বজাবলৈ ক'লে নুশুনাকৈ বজাই দিব। এইটো বহুত বেয়া হ'ব। যেনে এই জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নিবনুৱা সমস্যা বাঢ়িব, অৰ্থনীতিত প্ৰভাৱ পৰিব, খাদ্যৰ নাটনি হ'ব। নাই, আচলতে মই বাকীকেইটা বুজিছোঁ, কিন্তু নিবনুৱা বুলি একো কথা নাই ছাৰ। নিবনুৱা বুলি একো কথা নাই। দুটা আছে, এটা হৈছে বনোৱা, এটা হৈছে এলেহুৱা কেলেহুৱা। মানুহে কাম কৰিলে বনোৱা, নকৰিলে নিবনুৱা। বেলেগৰ ওপৰত কিয় ভৰসা কৰিব লাগে? চবেই আজিকালি কিমান কাম আছে সুন্দৰকৈ কৰিব লাগে। আমাৰ নিজা পাহোৱাল ডেকাবোৰ নিজে খাটি খাব লাগে। নিবনুৱা হৈ বহি থাকিব নালাগে। মুঠতে কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে, হয়নে বাৰু? নিবনুৱা শব্দ নাইকিয়া হৈ যাওক, চব কৰ্মী হৈ উঠক, তাকেই কামনা আমাৰ। থেংক ইউ। মইতো বিহু গালোৱেই, সোমাই আহোঁতে মইতো গাওঁ এনেকৈ এটা গায়ে দিম। তাৰপিছত কিন্তু মোৰ এটা চৰ্ত আছে, সেইটো ফুলফিল কৰিব লাগিব আমাৰ IC ছাৰে। বাৰু কৰিম দিয়ক। ঐ চিনচিনি মইনা, সেইফালে বাজিয়ে গ'ল। ও চিনচিনি মইনা, আমৰে দিনতে। আমি দুইজনে আজি ক'লা পিন্ধি আহিছোঁ। মোৰ অকণ শনিৰ প্ৰব্লেম আছে যে ছাৰটো পিন্ধাই আনিছোঁ। আপোনালোকে কওকচোন বাৰু, আমাৰ দুইজনৰ ভিতৰত কাক ধুনীয়া লাগিছে, মোক নে কে? আপোনাৰ কথাকে কৈ আছে। চৰি, ওলাই গ'ল। কাক ধুনীয়া লাগিছে কওক, মোক নে খাটনি? আৰু আকৌ আপোনাৰ কথাকে কৈ আছে। ঠিক আছে, এনেকৈ ক'বলৈ বেয়া পালে মেছেজ দিব। ফেচবুক, ইনষ্টাগ্ৰামত কাক ধুনীয়া লাগে। ঐ চিনচিনি মইনা, আমৰে দিনতে। ঐ চিনচিনি মইনা, আমে মলিয়ালে। জিনচিনি মইনা, মইনা কথালে পেলালে কলি। মইতো গোৱা বিভিন্ন অনুষ্ঠানত আপোনালোকে শুনি আছে, কিন্তু মোৰ অনুৰোধ, আমাৰ ছাৰে যদি একলি বিহু গাই দিয়ে ভাল লাগিব। তেখেত ইমান চিৰিয়াছ, এনেকৈ চিৰিয়াছ থাকিলে ভাল নালাগে ন। চিৰিয়াছ মানুহ হস্পিটেলৰ ICUৰ ভিতৰতে ভাল লাগে। আপুনি একলি গাই দিলেনো কি হয়? আপুনি জানেই, মোৰ সুৰ তাই লয় একো ঠিক নহয়।
কিয় নোৱাৰিব আপুনি সৰুৰ পৰা যি শুনিলে লাগিলে মাৰ মুখত যি শুনিলে তেনেকুৱা বিহু হওক যদি নোৱাৰে আইনাম এটাকে গাওক কিবা এটাতো গাওক এই অকণমানকৈ বিয়ানাম এপাকে মনত আছে কিন্তু আয়ো আছেও আছে একে বিয়া নাম থাকিহে আছে গাওক 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 আপুনি আকৌ লাজ লাজ কৰি নাগাব কইনাহে লাজ কৰি থাকে বিয়া আৰামত গাওক খুলি গাওক গাঁও জানো গাওক গাওক ৰাইজে কি বুলি আপোনালোকে এটা আশীৰ্বাদ দিয়ক তেখেতক প্ৰথম উলিয়াই আনিছোঁ তেখেত নাহে জোৰ জবজ বোলো ব'লকচোন আমি যাওঁ ৰাইজৰ মাজত আমাৰ ফিল কেনেকুৱা দেখুৱাওঁ লৈ আনিছোঁ আপোনালোকেতো এটা হাত চাপৰি দি তেওঁক আশীৰ্বাদ এবাৰ দিয়ক ৰাইজৰ জোৰতে গাওক ক্ষমা কৰিব খালি ভুল হ'ল নাই নাই একো নহয় আপুনি ভুলকে গাওক একদম তাকে ভাল লাগিব ফুল চন্দন হেৰি হেৰি এইখন বিয়া এনে ভাগিছিল নেকি এইটো সূতা মাতত কৃষ্ণ সেইকাৰণে কৈছোঁ মানে গাঁও আপুনিহে জোৰ কৰি দিছে হ'লেও ভাল লাগিছে সঁচাকে ভাল লাগিছে ৰাইজৰ হৈ মই বজাইছোঁ বাৰু